Welcome to PG Education and Career Students. আজি মই শংকৰদেৱ শিশু নিকেতনৰ সপ্তম শ্ৰেণীৰ প্ৰথমৰ পাঠটো লৈছোঁ। ইংৰাজী টেক্সটবুকখনৰ যিটো প্ৰথমৰ পাঠ আছে এটা কবিতা আছে ৰবীন্দ্ৰনাথ টেগোৰে লিখা। ৰবীন্দ্ৰনাথ টেগোৰৰ কবিতাটো আলোচনা আগবঢ়াম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। Where the mind is without fear। কবিতাটোৰ নামটো হৈছে Where the mind is without fear। য'ত মানুহৰ মনটো নিৰ্ভয়ে থাকিব পাৰে। এইটো আচলতে কবিৰ কল্পনাহে। কবিয়ে নিজৰ দেশখনক লৈ কল্পনা কৰিছে। য'ত মানুহে নিৰ্ভয় থাকিব পাৰে। Where the mind is without fear and head is held high। য'ত কোনো ভয় নোহোৱাকৈ মূৰ তুলি head is held high মূৰ তুলি আমি থাকিব পাৰোঁ। Where knowledge is free। য'ত জ্ঞান আহৰণ কৰিব পাৰে ফ্ৰী মানে জ্ঞান সহজে আহৰণ কৰিব পাৰে কোনো পইচা পাতি খৰচ নকৰাকৈ সহজে মানুহে য'ত জ্ঞান আহৰণ কৰিব পাৰে মানে ফ্ৰীকে নলেজ ল'ব পাৰে। Where the world has not been broken up into fragments। য'ত পৃথিৱীখন টুকুৰা টুকুৰ হৈ মানে ভাগ ভাগ হৈ থকা নাই সেইটোও বুজাইছে আচলতে ভাগ ভাগ হৈ থকা নাই বাই নেৰো ডমেষ্টিক ৱালছ মানুহৰ মনৰ সংকীৰ্ণতাৰে য'ত মানুহবোৰ ভাগ ভাগ হৈ নাথাকে জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় বা এনেকৈ ভাগ ভাগ হৈ যাতে নাথাকে এনেকুৱা এখন দেশৰ কথা কবি ৰবীন্দ্ৰনাথ ঠাকুৰে কল্পনা কৰিছে। Where words come out from the depth of truth। য'ত শব্দবোৰ সত্যৰ গভীৰতাৰ পৰা আহে মানে কি য'ত মানুহে সঁচা কথা কয় মিছা কথা কোনো আশ্ৰয় নলয়। Where tireless striving stretches its arms towards perfection। য'ত বিৰামহীন মানে নেৰানেপেৰা প্ৰচেষ্টাই মানুহে পূৰ্ণতাৰ ফালে আগুৱাই যাব পাৰে মানে পূৰ্ণতা মানে কি সফলতাৰ ফালে। Where the clear stream of reason has not lost its way into। য'ত যুক্তিবোৰ হেৰাই নাযায় the dreary desert scent of death habit মানে পুৰণি অন্ধবিশ্বাস কুসংস্কাৰৰ মাজত য'ত যুক্তিবোৰ হেৰাই নাযায় যাতে মানুহবোৰে যুক্তিৰে বিচাৰ কৰি কথাবিলাক বিবেচনা কৰি চাই আগৰ পৰম্পৰা বা অন্ধবিশ্বাস আগৰ পৰা মানি আহিছে বুলি যাতে মানুহে কথাবিলাক মানি নলয়। Where the mind is led forward by the into ever widening thought and action। য'ত মানুহৰ মনবিলাক ইভাৰ ৱাইডনিং হয় প্ৰসাৰিত হৈ গৈ থাকে চিন্তা আৰু কৰ্মৰে মানুহৰ মনবিলাক য'ত প্ৰসাৰিত হৈ গৈ থাকে ইনটু দ্য হেভেন অফ ফ্ৰীডম স্বাধীনতাৰ স্বৰ্গলৈ কবিয়ে স্বাধীনতাক স্বৰ্গলৈ তুলনা কৰিছে মানে য'ত মানুহে স্বাধীনভাৱে জীয়াই থাকিব পাৰে সেইখন এখন স্বৰ্গ কবিৰ মতে। মাই ফাদাৰ লেট মাই কাণ্ট্ৰি এৱাক পিতৃ মানে ভগৱানকে কৈছে আচলতে মোৰ দেশখন জাগি উঠক সেই ভগৱান মোৰ দেশখন জাগি উঠক তেনেকুৱা এখন দেশলৈ য'ত মানুহে নিৰ্ভয়ে মূৰ তুলি জীয়াই থাকিব পাৰে কুসংস্কাৰ অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ যুক্তিৰে বিচাৰ বিবেচনা কৰি য'ত মানুহে অধ্যৱসায়ৰ জৰিয়তে পূৰ্ণতা লাভ কৰিব পাৰে। কবিয়ে এনেকুৱা এখন দেশৰ কথা কল্পনা কৰিছে ৰবীন্দ্ৰনাথ ঠাকুৰ। ছাত্ৰ ছাত্ৰীসকল এই পাঠটোৰ এই কবিতাটোৰ যিখিনি প্ৰশ্নোত্তৰ মই ইয়াৰ পিছৰ ভিডিঅ'ত দিম মই তলৰ ডেছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে লিংকত গৈ তোমালোকে এই কবিতাটোৰ প্ৰশ্নসমূহৰ উত্তৰ চাব পাৰিবা আৰু তোমালোকে মোৰ চেনেল যদি নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। থেংকছ ফৰ লিষ্টেনিং।